কালি গুৱাহাটী বৰখাপাৰা ষ্টেডিয়ামত এখন খেল অনুষ্ঠিত হৈ গ'ল, যিখন খেল ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত আছিল, য'ত ইণ্ডিয়াই জয়লাভ কৰে। কিন্তু খেলখন খেলি থকা অৱস্থাত এটা নঘটিবলগীয়া ঘটনা ঘটি গ'ল। আচলতে খেল খেলি থকা অৱস্থাত এডাল সাপ খেলপথাৰৰ মাজলৈ সোমাই আহে আৰু সেইবাবে খেলখন প্ৰায় 10 মিনিটমান সময় স্থগিত ৰখা হয় আৰু সেইটোকে লৈ বহুতে ট্ৰল কৰিছে, সমালোচনা কৰিছে আৰু নিউজ চেনেলবিলাকত বাৰে বাৰে সেইটোকে দেখুওৱা হৈছে। কিন্তু খেলখনৰ যে সূৰ্যকুমাৰ যাদৱ, বিৰাট কোহলি, KL ৰাহুল এইবিলাক খেলুৱৈ ইমান ধুনীয়া খেলিলে তাৰ বিষয়ে কোনেও আলোচনা কৰা নাই। কাৰণ আমাৰ সমাজত কোনোবাই ভাল এটা কৰিলে কোনেও আলোচনা নকৰে, কিন্তু বেয়া এটা কৰিলে সকলোৱে আলোচনা কৰে। আৰু সাপডাল সোমোৱাক লৈ ইমান ট্ৰল কৰি নাথাকিব, কাৰণ এনেকুৱা ঘটনা এইবাৰ প্ৰথম ঘটা নাই। ইয়াৰ আগত আমি অসমৰ বাহিৰৰ দেশতো এনেকুৱা ঘটনা দেখিবলৈ পাইছোঁ। এবাৰ খেল খেলি থকা অৱস্থাত এটা কুকুৰ সোমোৱা দেখিবলৈ পাইছোঁ আৰু এখন খেলত এটা গাহৰি সোমোৱাও দেখিছোঁ। আনকি এবাৰ এটা বান্দৰ সোমাইছিল খেলপথাৰৰ মাজত আৰু কিছুমান খেলতো চৰাই সোমোৱাৰ বাবে খেল স্থগিত কৰা দেখিবলৈ পাইছোঁ। এইবিলাক ক্ষেত্ৰত ইমান ট্ৰল কৰি লাভ নাই, কাৰণ জীৱ জন্তুকতো আমি বাধা দিব নোৱাৰোঁ, কাৰণ তেওঁলোককতো কোনো টিকেটৰ প্ৰয়োজন নহয়। মই এজন অসমৰ ল'ৰা হিচাপে মই মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। কিবা ভুল কৈছোঁ যদি কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটোলৈ প্ৰথমবাৰ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।